এভৰিৱান কি খবৰ সকলোৰে মোৰ খবৰ ভালেই আজি যাবলৈ লাইছো মা মই বেটি পাপা দাদা গিটেখিনি মামাহঁতৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছে যেহেতু বিহু ভাত খাবলৈ কাৰণে তো এয়া মা ওলাই আছে এফালে আমাৰ বেটি ওলাই আছে এফালে বেটি ওলাই আছে আৰু মাক দেখাইছে মা এফালে গডেজত বহাই থৈছোঁ এইজনী মা এনেকৈ যাম আমি ৰাতিয়ে যাম যিহেতু এনেকৈ ঘৰত থকা ভাগে গৈছোঁ মই জেকেটটো পিন্ধি লৈছোঁ যেনেকৈ আছিলোঁ তেনেকৈ ওলাইছোঁ আৰু দাদা আগতে গ'লেই পাপা মই মা বেটি আমিকেইটা যাম বেটেৰীত গুচি আহিম যেনিবা তো ভিডিঅ'টো তেতিয়াহ'লে চাই থাকিব মামা ঘৰত গৈ গৈ কি কৰোঁ কি খাওঁ মামাহঁতে কি খুৱায় তো দেখুৱাম চব চাই থাকিব তেতিয়া এয়া আমি বেটেৰীত গৈ আছোঁ দেই দেখিছে আমি মামাহঁতৰ ঘৰ পাই গ'লোহি দেই ৰাইজসকল আৰু চাই থাকক আৰু মোৰ ভিডিঅ'টো এইফালে আমাৰ ৰিমজিমৰ চাইকেলখন আগফালে থৈ দিছে মানে মামাৰ জীয়েকৰ চবেই জুই ফুৱাই আছে দেখুৱাই আছোঁ চাই থাকক আমি লুকাই দিছে এইটো হাঁহ কাটিব দেই মামাই আমালে জুই ফুৱাই ফুৱাই বহি আছে দেই মই বৌলে তিলৰ লাডু লৈ আহিছিলোঁ চবৰে লওক আজি নিজে বনাই আনিছোঁ দেই প্ৰথম বনাইছোঁ তিলৰ লাডু এইফালে আমাৰ লোহিত দাদা লওঁ দেই আমাৰ হাঁহ কাটি আছে দেই মাছো কাটি হৈ গ'ল আগতে মাছটো কাটিলে তাৰপিছত এতিয়া এয়া হাঁহ মাংস কাটি আছে ধুনীয়াকৈ খাম আৰু এসাঁজ এয়া মামীয়ে পিঠা লাৰু এইফালে চানা উলিয়াই দিছে খাবলৈ কাৰণে আমাক sabun 40 টকীয়া এটা ডাঙৰ ডাঙৰ চাবন আনিছো কোলে নিব হে না কোলে লৈ যা এটা বাগানে কথা কৈ আছে এয়া ধুনীয়াকৈ মমাই বনাই দিলে দেই পেটু ভাজি এতিয়া মাংস বনাব পেটু ভাজি আমি গীতে তিনিজনীয়ে খালোঁ ৰিমজিম মই বেটি আমি তিনিজনীয়ে পেটু ভাজি খালোঁ খাই ভাল লাগিলে আৰু এফালে মামীয়ে কাটি আছে কাঠ আলু যিহেতু মাটি দাইলৰ লগত বনাব খাৰৰ সৈতে এইফালে ৰঙা জুই ফুৱাই ফুৱাই আমি গোটেইখিনি বহি আছোঁ আৰু ঘৰৰ লেকচাৰ মাৰি আছে আৰু এয়া দেখিছেনে আমাৰ মামাৰ মাংস হৈছেগৈ আৰু হাঁহৰ মাংস মামাই বনাইছে মামাৰ হাতৰ জুতিৰে এসাঁজ তৃপ্তিৰে খাই যাম বহুত দিন হ'ল মামাৰ হাতৰ ভাত এসাঁজ খাই পোৱা নাই তো আজি খাবলৈ পাই যাম জীয়েকে জুই ফুৱাই আছে দেই সেইফালে বৌয়ে গৰম পানী কৰিছে আমাৰ বৰ জুই শালখন দেখুৱাই দিছোঁ অকণমানি সেয়া গোটেইখন ধোঁৱাই ধোঁৱা হৈ আছে সেইফালে জুই জ্বলাই থৈছে কাৰণে ধোঁৱা হৈ আছে সেইফালে জুই জ্বলাই থৈছে যে সিহঁতি চব ভিতৰলৈ গ'লগৈ দাদাহঁতি ইয়া দেখুৱাই দিছোঁ এইফালে আমাৰ মামা মোবাইলৰ লাইট অফ কৰি আছে অফ কৰিব পৰা নাই তামোল খাই উঠটো ৰঙা এতিয়া থাকিবৰ কাৰণে বনাই লোৱা ঘৰটো দেখুৱাই দিছোঁ এইফালে মাছ ফ্ৰাই কৰি আছোঁ দেই ৰাইজ এইফালে মাছ ফ্ৰাই কৰি থকা হৈছে ফ্ৰাই কৰিলে এইফালে ভাত হৈ গ'ল গৰম গৰম ভাত আৰু এয়া গোটেইখন ঘৰৰ মানুহখিনি মিলি পেলানি ঘৰৰ কিবা কিবি কথা আলোচনা কৰি আছে আৰু সেয়া জুই ফুৱাই ফুৱাই চাই থাকক ভাত খালে দেই মাংস গোটেইখন বাই ওলাও নেকি এহঁতক কিটা দি লওঁ বা আকৌ এয়া মাক কম দি দিবি দে মাক কম দি দিবি নহ'লে মাক মাছে দিবি এতিয়া মায়ে কালিও খাইছে মাক তাককে দিওঁ নেকি মাংস জোল নাই আৰু এইফালে আমাৰ চবৰে ভাত খাই হৈ গ'ল দেই এইফালে মামীয়ে লাষ্টত খাই আছে আৰু এইফালে বৌয়ে খাই আছে আমাৰ চবৰে খাই হৈ গ'ল মায়ে সেইখিনিত অকলে অকলে খালে আৰু এইফালে মোবাইলত ব্যস্ত এজনা এইফালে মামাই বনোৱা ভাত সাজ খাই ভাল লাগিলে দেই
হাঁহৰ মাংস পূৰা ভাল লাগিলে খাই বহুত বেছি ভাল লাগিলে এইখিনিতে ধুনীয়াকৈ ভাত সাজ খালোঁ আৰু দেই তৃপ্তিৰে বহুত বেছি ভাল লাগিলে ভাত সাজ খাই সেইফালে বৈ আৰু মামীয়ে খাই আছে বৌ হ'ল আৰু এতিয়া মামীয়ে খাই আছে এতিয়া তামোল এখন খাই আৰু ঘৰলৈ গৈ থাকিম আৰু দাদা গ'ল দাদা এই মামাহঁতৰ মুখৰ ঘৰৰ মানুহ ঘৰৰ ল'ৰাটোৰ লগত গ'ল তাৰ লগতে বাইকত আহিছিলে তো আমি আৰু তাৰপিছত তামোল চামোল খাই পেলাই যামগৈ আৰু ঘৰলৈ তামোল এখন খাই ল'লোঁ আৰু এতিয়া ঘৰলৈ খোজকাঢ়ি গৈ থাকিম আৰু মা তামোল খাই আছে এইটো ঘৰ বনাই কমপ্লিট হোৱা নাই এতিয়ালৈকে কমপ্লিট হ'লে মানে আকৌ এবাৰ ভিডিঅ' বনাই দেখুৱাম বাৰু আপোনালোকক মই এইফালে মোবাইলত ব্যস্ত ৰিম জিম এইফালে আমাৰ বেটেৰী এইফালে তামোল কাটি আছে পাপা মামাইটি বৌ যাওঁ এতিয়া ঘৰলৈ গোটেইখিনি গৈ আছোঁ আৰু দেই এইফালে মামী আগবাবলৈ আহিছে যাওঁগৈ এজনে চাই মোক ভৰিত ধৰিছে পাগলে একদম মাৰ খাবি আকৌ যাওঁগৈ দেই বাই বাই মাৰ খাবি চা না কি কৈছে বাই বাই এইটো মোক বিশালৰ পৰা আনিছিলোঁ জানো কিমান আছিলে পাহৰি থাকিলোঁ বেটেৰীখন বিচাৰ নালাগে আমি খোজকাঢ়ি চা নাই কি কৈছে পেন খুলি আছে হাৰামীয়ে যাওঁ দেই এতিয়া আমাৰ ঘৰ নালাগে বাদ দিয়ক ৰাতিখন বহুত আন্ধাৰ হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ দেই ৰাইজ 17 হ'ল ৰাইজ আমি ইয়াক খোজকাঢ়ি গৈ আছোঁ একদম ৰছী কেনেকৈ বান্ধি লৈছোঁ দেখিছে নাই বহুত ঠাণ্ডা বহুত কুঁৱলী পৰিছে বেটেৰী যিহেতু নাই সেইটো কাৰণে ইয়াৰ মোবাইলৰ লাইট মাৰি গৈছোঁ বেটেৰী যিহেতু নাই সেইটো কাৰণে এনেকৈ খোজকাঢ়ি গৈ আছোঁ বেছি দূৰ নহয় যিহেতু আমাৰ ঘৰ পামগৈ আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰি দিওঁ বৰ বেছি নহ'লে দীঘলীয়া ভিডিঅ' হৈ যাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব মামা ঘৰত মাঘৰ বিহু বুলি এসাঁজ খাবলৈ আহিলোঁ তো ভাল লাগিলে খাই বহুত দিনৰ মূৰত মামাই বনোৱা মাংস খাবলৈ পালোঁ বহুত বেছি ভাল লাগিলে ধুনীয়াকৈ মাছে মাংসই ধুনীয়াকৈ খুৱাই পঠিয়াইছে আৰু আমাৰ ঘৰলৈও সিহঁতক মানে মাঘৰ বিহু ভাত খাবলৈ কাৰণে বিহু ভাত খাবৰ কাৰণে মাতি থৈ আহিছোঁ সিহঁতিও আহিব মই তেতিয়া ভিডিঅ' বনাম আৰু আজিলৈ তেতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ নেক্সট এটা ব্লগৰ সৈতে লগ পাম বাই বাই